হাই, মই সৌৰভ। আজি ভিডিঅ'টো ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এনেও বাৰু ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে চাগে নিশ্চয় জানে, অসমীয়া চলচ্চিত্ৰ এখন আহিছে, নামটো হৈছে বিদুৰ ভাই। সেইবাবে আজি ঘৰৰ পৰা ওলালোঁ বিদুৰ ভাই চাবলৈ। এনেওতো ইউটিউবত ফালি আছে। ৰাতিপুৱা খৰধৰকৈ আহিলোঁ টিকেট নাপাম বুলি। এনেও বাৰু টিকেট নাপালোঁ। মই আকৌ খুৰাজনক সুধিছিলোঁ, খুৰা কম দামী টিকেট আছে নেকি? খুৰাজনে ক'লে যে কম দামী টিকেট লোৱাত থাকি ব্লেংকেট এখন লৈ শুই থাকাই পায়। মই বোলো ৰাম ৰাম, ব্লেংকেট নলওঁ, আপুনি দামী টিকেট এটাই দিয়ক। তাৰপিছত খুৰাজনে দিলে দামী টিকেট এটা। নীলা নীলা ছিটকেইটাহে দিছে আকৌ দেই, কম দামীকেইটা নহয়। এই চিনেমাখন চাবলৈ হ'লে ভাত দুগহা বেছিকৈ খাব লাগিব, নহ'বা চিনেমা হলত আহি পেলাই হাঁহি হাঁহি পেট বিষাই যাব। আমাৰ যে লগত আজি গৈছিল দেখিছিল ক'লা চাৰ্ট এটা পিন্ধি, তাৰ আকৌ পেটটো বিষাই গ'ল। চিনেমাখন চাবলৈ কিন্তু একদম নাপাহৰিব দেই। ঘৰৰ পৰা চিধাই মাৰিলোঁ একদম ৰেডিঅ' টাইমছৰ পৰা। মই আকৌ ভাত মাছ পাহৰিলোঁ।